নমস্কাৰ বন্ধুসকল, আজি হৈছে আমাৰ গাঁৱৰে ৰাইজৰ হোম আৰু গতিকে গোটেই গৈ আছোঁ আৰু আহি পাই গ'লোঁ মন্দিৰ নামঘৰ প্ৰাংগণ। ইয়াতে মানে ভাত বনাই আছে দুপৰীয়াৰ কাৰণে আৰু এইফালে পূজা চলি আছে আৰু গোটেই পূজা ভাগ আপোনালোকক মই দেখাম, এইখিনি বাৰু চেষ্টা কৰিম দেখাবৰ কাৰণে। এইফালে আমাৰ এইটো হৈছে শিৱ মন্দিৰ আৰু এইটো হৈছে ইয়াতে পূজা চলি আছে। এইটো আমাৰ মেইন জগন্নাথ মন্দিৰটো। এইটো ইয়াতে পুৰোহিতে পূজাৰ কাম কৰি আছে, এইফালে চব কামত ব্যস্ত আৰু গোটেই মন্দিৰটো চাওক বাহিৰৰ পৰা এনেকুৱাকৈ দেখি পুৰা আজি ধুনীয়া বতৰ। গতিকে আমি এনেকৈ মানে ঘৰত আহি আছোঁ আৰু ই ঘৰত যায় বোলে, গতিকে আৰু ঘৰত আহি আমি আৰু অলপ সময় থাকি যাম। গতিকে গোটেই চাই থাকক ভিডিঅ'টো শেষলৈ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাব। আপোনালোকৰ ফালতো মাঘী পূৰ্ণিমাৰ দিনাখন মানে এই ৰাইজৰ হোমটো হয় নেকি? যদি হয় কমেণ্ট কৰি জনাই দিব ক'ত ক'ত হয়। আচলতে মাঘী পূৰ্ণিমাৰ এই দিনটো বহুত শুভ হয় আৰু সেইকাৰণে চববিলাক যিবিলাক ৰাইজৰ অনুষ্ঠান আৰু এই হোম যজ্ঞটো ৰাইজৰ মাঘী পূৰ্ণিমাৰ দিনাখনে কৰা হয়। বহুত ভাল দিন এইটো। আচলতে মাঘী পূৰ্ণিমা বুলি ক'লে মনটো তেনেকুৱা লাগে যে মাঘৰ মাহতহে হ'ব লাগিছিল, কিন্তু এইবাৰ কিবা তিথিটো চেঞ্জ হৈ পেলাই ফাগুনৰ মাহতহে মাঘী পূৰ্ণিমাটো হৈছে। আৰু ইফালে খানা বনাই আছে, সিভাগে পায়স বনাই আছে, এইটো পায়স চাব পাৰে। গতিকে ভাত খোৱাৰ আগে আগে সকলোকে পায়সটো দি যাব, তাৰপিছত আমাৰ ভাতটো খোৱাৰ ব্যৱস্থা কৰিব। এইফালে আলু, গাজৰ, এনেকৈ মটৰ এনেকৈ ভাজি হ'ব আৰু গোটেই গাঁৱৰ ল'ৰাকেইটাই বাহিৰতে পূৰা বহি আছে, মানে কি চব ব্যস্ত আৰু নিজৰ নিজৰ কামে কামে। গতিকে মই কৰি আছোঁ ভিডিঅ' ৰেকৰ্ডিং, গতিকে সকলোকে এবাৰ উঠাই দিলোঁ। সেইফালে আছে আমাৰ বনো ভাই, ডাম্পাৰৰ ড্ৰাইভাৰ। আৰু এতিয়া মানে মন্দিৰৰ ভিতৰত পুৰোহিতে মাতি দিলে, চব সেৱা লোৱাৰ কাৰণে মন্দিৰৰ ভিতৰত আহি গ'ল। চব সেৱা লৈ আছে গোটেই ৰাইজে। পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰি আছে আৰু মই আছোঁ ভিডিঅ' বনাই। উপায় নাই, আপোনালোকক যদি দেখাব লাগিলেতো ভিডিঅ'টো বনাবই লাগিব। গতিকে ভগৱানেও এইটোত একো দোষ নধৰে বাৰু, মনত ভক্তিভাৱটো আছেই। আৰু চব হৈ গ'ল, এতিয়া প্ৰসাদ বিতৰণ কৰি আছে। গোটেইবিলাক প্ৰসাদ বিলোৱাত লাগি আছে, মানে কি বৰ্তমান এইখিনিত পূৰা হাই হল্লা বেছি নাই, কাৰণ চব প্ৰসাদ খোৱাত ব্যস্ত। আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাই দিব। আৰু এইডাল হৈছে আমাৰ শিৱ মন্দিৰতে থকা আহঁত গছ। আহঁত গছৰতো আপোনালোকে গুণটো জানেই, আহঁত গছে 24 আৱাৰ্ছ অক্সিজেন ছাপ্লাই দিয়ে আৰু সেইকাৰণে আমাৰ আহঁত গছত তলত আগৰ ঋষিমুনিবিলাকে তাত ধ্যান কৰিছিল, সেইটো হৈছে কাৰণ। গতিকে আপোনালোকে যদি নাজানে জনাই আহিলোঁ, ধন্যবাদ।